Hello friends, welcome back to my YouTube channel Nargis Vlogs. আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ৰেডি হৈ কিয় আছো কিয় বাইদেউৰ ঘৰত যাম বাইদেউক বিয়া দি দিছিলে আপোনালোকে মোৰ সৰস্বতী পূজাৰ ভিডিঅ'টো আগতে চাইছিলে চাগে এই ভিডিঅ'টোত আছে আৰু পিকনিকৰ ভিডিঅ'টো আছে পিছত বিয়া হৈ গ'ল বেছি দিন হোৱা নাই আৰু এতিয়া আমি তাক আনিবলৈ গৈ আছো ঘৰত আৰু এতিয়া আমি সবে বহি গলো আমাৰ ঘৰৰ পৰা এতিয়া ওলাই গলো আৰু তেনেহলে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব কেনেকুৱা হয় আৰু এতিয়া গাড়ীটো তেল ডিপুত সেয়া কৰাইছে তেল ভৰাব আমাৰ ইয়াত সৰুকৈ তেল ডিপু বনাইছে আৰু ফ্ৰেণ্ডছ আমি যাম তেজপুৰ চলমাৰা তাত আমাৰ বাইদেউক বিয়া দিছে ইয়াৰ পিছফালে বাইদেউহঁতে মোবাইল চাই আছে আৰু আমি তেল ডিপুৰ পৰা ওলাই গ'লো আমাৰ কলাকুছি চেণ্টাৰ আহি পালোঁ ইয়াত মানে বাইদেউহঁতে কিবা কিবি কিনিছিলে ইয়াত ভিডিঅ'টো আৰু অলপ কৰোৱা নাই কলাকুছি চেণ্টাৰ এতিয়া পাৰ হৈ পিনে দলং আছে আৰু এই দলংটো পাৰ এই নদীটোৰ নাম হ'ল গাভৰু নদী এয়া আমি গাভৰু নদী আহি পাই গ'লো দলংটো নতুন বনাইছে কিমান ধুনীয়া চাওক আৰু এইফালে বনাই আছে পানী নাই বেছি শুকাই গৈছে পানী এয়া কিমান মানুহ ইয়াত কি কৰিছে নাজানো এতিয়া আমি গৈ আছো আৰু ৰাস্তাত আছো এয়া বাইটি আৰু বাইদেউ হাই দিছে আৰু ফ্ৰেণ্ডছ বাইদেউক বিয়া দিছে 3 দিন হৈছে আজি ঘৰত আনিবলৈ গৈ আছো আৰু বাইদেউক আপোনালোকে চাইছে আজি গৈ পিনে দেখুৱাম আৰু আজি কিন্তু বহুতেই ভাল লাগি আছে কিয়নো বাইদেউক আজি আনিবলৈ গৈ আছো ঘৰত তেনেহ'লে মোৰ ভিডিঅ'টো চাই থাকিব ফ্ৰেণ্ডছ এতিয়া আমি মিছিল চাৰিআলি আহি পালোঁ আৰু কিমান ট্ৰেফিক আছে বহুত মানে ট্ৰেফিক বহুত গাড়ী হৈ আছে আৰু গাড়ীত বহি মই ভিডিঅ'টো মানে ভালদৰে কৰিব পৰা নাই বহুত ট্ৰেফিক আছে দেখুৱাব পৰা নাই আৰু তাত গৈ পিনে মই ভিডিঅ'টো কৰিব পাৰিম নে নাজানো আজি ফাৰ্ষ্ট গৈ আছোঁ নাজানো ভিডিঅ' কৰিব দিয়ে নে এলাও আছে নেকি আৰু মই যিমান পাৰিম মানে ভিডিঅ'টো দেখুৱাই থাকিম আপোনালোকক আৰু তাত গৈ পিনে ভালদৰে ভিডিঅ'টো কৰিব নোৱাৰিম চাগে আৰু মই মানে যিমান পাৰিম দেখুৱাই থাকিম বেয়া নাপাব অলপ অলপ দেখুৱাম আৰু কেনেকুৱা হয় পিছত জনাই দিব কমেণ্টত আৰু ফ্ৰেণ্ডছ মই ৰাস্তাবোৰ দেখুৱাই থাকিম আপোনালোকে চিনি পাব চাগে আৰু মই কিন্তু নামবোৰ নাজানো ক'ব নোৱাৰিম বেয়া নাপাব সেইটো কাৰণে ফ্ৰেণ্ডছ এতিয়া আমি লেচু বাগান আহি পালোঁ চব কিমান ডাঙৰ লেচু বাগান হয় বহুত ভাল লাগিছে চাই আৰু আজিতো আৰু বহুত ভাল লাগি আছে আমাৰ বাইদেউক আনিবলৈ গৈ আছোঁ আমি চবেই আৰু মই ঘৰত গৈ দেখুৱাম বাইদেউক লেচু বাগানটো ইমান ডাঙৰ বহুতেই ভাল লাগি আছে চাই আৰু এই বাগানৰ লেচু এটা 5 টকা কৰি আছে আৰু ফ্ৰেণ্ডছ বিনিয়ে কৈছে বিনিহঁতৰ ঘৰত গ'লে মানে ইউনিভাৰ্চিটিত যাব পাৰিম কিন্তু আজি ইউনিভাৰ্চিটিত নাযাওঁ এইপিনে ৰাস্তা আছে আজি গৈ আছোঁ বাইদেউক আনিবলৈ আৰু বেলেগ দিন আহিলে যাম ইউনিভাৰ্চিটিত দেখুৱাম তেজপুৰ ইউনিভাৰ্চিটিক এয়া আমি এতিয়া তেজপুৰ চলমাৰা চেণ্টাৰত আহি আছোঁ আৰু আমাক বিনিকে নিব আহিছে আমাক আগুৱাই নিবলৈ মানে কিয়নো আমি চিনি নাপাওঁ এয়া আমি বাইদেউ ঘৰ আহি পাই গ'লোঁ এয়া নাৰ্গিছ আৰু জেনিফা ইয়াতে আছিলে বাইদেউৰ লগত আহিছিলে আৰু এতিয়া আমাৰ লগত গুচি যাব এয়া বাইদেউৰ ঘৰ এয়া বাইদেউ কি হৈ আছিলে চাওক এতিয়া আমাক আহি পিনে খাব দিছে চাহ খাই আছোঁ পিছত মিষ্টি খুৱাইছে আৰু কিবা কিবি খুৱাইছে আৰু এয়া বাইদেউ এতিয়া আমাৰ সৰু ভণ্টিহঁতে গৈ আছে অলপ দূৰত দলঙত যাব সিহঁতে মই কৈছোঁ তোমালোকে গৈ আছে যদি অলপ ভিডিঅ' কৰি লৈ আহিবা সেইকাৰণে ভিডিঅ' কৰি ভণ্টিহঁতে গৈ আছে এইটো কিন্তু নদী নহয় ডাঙৰ পুখুৰী হয়
আৰু এতিয়া আমি গৈ আছো পাহাৰত যোৱা নাই আমি দলঙত গৈ আছো এতিয়া দলঙত উঠিম আৰু ইয়াত জেনিফা আছে ইয়াত মোৰ ভাইটি আছে আৰু ইয়াত সৰু ভাইটি আছে মুস্তাকি আৰু এইটো হ'ল ৰুহানা হয় মই ৰুহানা নহয় তুমি ৰুহান হয় ৰুহান হেয়াৰ ফ্ৰেণ্ডছ এতিয়া আমি দলঙৰ তলত নামি আছো সেয়া এতিয়া ৰুহানা নামি আছে আৰু ভাইটি নামি আছে পাথৰৰ ওপৰত আৰু এইটো দলঙৰ তলত নামি আছো আৰু চাওক কিমান ধুনীয়া জেগাটো আমি এতিয়া ঘূৰি আহি গৈছো মোৰ নাম হৈছে ৰুহানা খাতুন হিৰ নাম হৈছে হাৰ্দিত সুলতানা আৰু হিৰ নাম হৈছে জেনিফা আমালোকে ৰাস্তাত এতিয়া দলঙত গৈছিলো দেই এয়া ফ্ৰেণ্ডছ হাতীৰ ওপৰত দুটাকৈ মানুহ বহিছে আৰু এয়া এতিয়া বন্ধুহঁতে আহি গ'ল আৰু এইপিনে বাইদেউৰ সকলো বস্তুবোৰ লৈ আহিছে ঘৰৰ কি লাগে এয়া বাইদেউ চাওক ভিতৰত সোমাইছে আৰু মানে বস্তুবোৰ ৰেডি কৰা নাই আৰু এতিয়া সন্ধিয়া হৈ গৈছে আমি ঘৰত গুচি যাম সেইকাৰণে বাহিৰত থিয় হৈ আছো অলপ পিছত যাব বাইদেউ এতিয়া ৰেডি হোৱা নাই আৰু ইয়াত চবে খাই আছে আমাক খাবলৈ দিছে চাওক ইহঁতে খাই আছে এয়া আমাৰ বিনি হয় বিনি গাড়ী দি আহিছোঁ মাৰুতি খাই আছে ইয়াত আৰু আমি খাই আছোঁ ইয়াত এইটো হ'ল আমাৰ বাইদেউৰ ৰুম এতিয়া ৰাতি হৈ গ'ল মই ঘৰত গুচি যাম চবেই ঘৰত গুচি যাম বাইদেউ গুচি যাব এয়া ভাইটি আৰু মই মোৰ বাইদেউ আহি বহিলোঁ আৰু ইহঁতে ঘৰতে আছে আহিব এতিয়া ৰাতি হৈ গৈছে চাওক কিমান ধুনীয়া আৰু ফ্ৰেণ্ডছ এতিয়া আমি ঘৰ আহি পাই গ'লোঁ এতিয়া 10টা বাজে ৰাতি আমি গৈছোঁ 2টা বজাত আৰু এতিয়া 10টা বাজি গৈছে সিহঁতত বৰণ চৰণ কৰি ঘৰত লৈ যাব আমাৰ ৰুমত লৈ যাব এয়া আমাৰ বিনিক আৰু বাইদেউক বহাই দিছে বৰণ কৰি পিছত ঘৰৰ ভিতৰত লৈ যাব আৰু ফ্ৰেণ্ডছ আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় ভাল লাগিছে আৰু মই ইয়াৰ পৰা ভিডিঅ'টো সামৰি লৈছোঁ আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিজনে মোৰ চেনেলটোত নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু যিহঁতে ফেচবুক পেজত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব আজিৰ কাৰণে বাই বাই লগ পাম আন এটি নতুন ভিডিঅ' লৈ